নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল ৩ মে', আমাৰ গাঁৱত বিহু উৎসৱখন উদযাপন কৰা হৈছে আজি। সেইকাৰণে ৰাতিপুৱাই ৫ বজাত মাৰঠাণ্ড দিয়া হৈছিল আমাৰ। মাৰঠাণ্ড কৰি অহাৰ পিছত অলপমান জিৰাই খুটাই লৈ আমি আহিলোঁ মঞ্চখন অকণমান সাজসজ্জা কৰিবলৈ। ইয়াক দেখিছেনে কি কৰি আছে? তাৰপিছত বিয়লি ঠিক ৩ বজাৰ লগে লগে আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ'ল। গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকল, গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে উপমুখ্য কৰি বহুতকেইজন ব্যক্তি উপস্থিত আছিলে। তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া ভাষণ দিলে আৰু শেষত আমাৰ গাঁৱৰ কণ ল'ৰা ছোৱালীবিলাকে এনেকৈ ফূৰ্তি কৰিলে। আৰু ৰাতিলৈ আমাৰ মেইন অনুষ্ঠান আছেই দেই। আপোনালোকক বাৰু পিছে পৰে দেখাই থাকিম দেই, বেলেগ এটা ভিডিঅ'ৰ যোগেদি।